হেল্ল' ইউটিউব ফেমিলি, মোৰ এটা নতুন ৰেচিপি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এনেকৈ মই থালখন সজালোঁ। এয়া মাছ, ফুলকবি, আলু, স্পেচিয়েলি ঔটেঙা দি মই আজি ৰেচিপিটো ৰেডি কৰিলোঁ। এয়া মাছেদি মই ধুনীয়াকৈ জোল বনালোঁ। আৰু এইখিনি হৈছে কবি, মানে ভাজি বনালোঁ। এইটো চালাড, জলকীয়া, মৰিচ আৰু এনেকৈ পিঁয়াজ কাটিলোঁ। তো এনেকৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ৰেচিপিটো আপোনালোকে দেখিলেই। মই অলপমান বইল কৰি লৈছোঁ, জানেই কিমান কি ভিটামিন দিয়া হৈ থাকে। তেল গৰম হৈ গ'ল, তেজপাত দুখন দি দিলোঁ। তাতে মই পিঁয়াজ দি দিছোঁ আৰু মই আলুখিনি অলপমান ভাজি ল'ম। যিকোনো লাবৰা বনালে আলুটো অলপমান ভাজি ল'ব লাগে, তেতিয়া কালাৰ হ'লে মানে যিকোনো মানে লাবৰাটো সোৱাদ হয়। এই ধুনীয়া কালাৰ আহি গৈছে। এতিয়া মই ফুলকবিখিনি দি দিলোঁ। এইখিনি ঔটেঙাখিনি চাফা কৰি ল'লোঁ আৰু মই অলপমান থেতলাই ল'লোঁ, তেতিয়াহে মানে অলপ টেঙাৰ সোৱাদ হ'ব। এনেকৈ ভাজি আছোঁ মই ধুনীয়াকৈ ফুলকবি, আলু। কোনে কোনে মাছৰ জোল ফুলকবি দি খাই ভাল পায় কমেণ্ট কৰিবচোন। ধুনীয়াকৈ মই নিমখ আৰু হালধি সোৱাদ অনুযায়ী মই দি দিলোঁ। এনেকৈ বনাই খাই বহুত মানে টেষ্টি হৈছিলে। আপোনালোকে বনাই খাই চাবচোন, বহুত ভাল লাগে। এতিয়া মই যেতিয়া এডিট কৰিছোঁ, কৰোঁতে আৰু জিভা পানীয়ে পৰি গৈছিলে। এনেকৈ মই আদা আৰু নহৰুখিনি গুড়া কৰি থোৱাখিনি দি দিলোঁ। তাতে বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আদা, নহৰু, জিৰা আৰু শুকান জলকীয়া গুড়া। এতিয়া মই ঔটেঙাখিনি দি দিলোঁ। ঔটেঙাখিনিৰ লগত ধুনীয়াকৈ মই ফুলকবি, আলুখিনি মিলাই ল'লোঁ। এতিয়া মই মছলাখিনি ধুনীয়াকৈ পানী অলপ দি মিলাইবলৈ দি দিছোঁ। পানী বেছি নিদিওঁ। আপোনালোকে যদি পানী একমগ দি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে ৰেচিপিবিলাক। আৰু পোনপ্ৰথমে যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিব। এনেকৈ মই মাছখিনি দি দিলোঁ। একদম শ্বৰ্টকাটিঙত দেখুৱাইছোঁ আপোনালোকক। এইখিনি হৈছে ধনিয়া পাত। এতিয়া ধুনীয়াকৈ মানে যিকোনো আঞ্জা গেছতকৈ জুইত বনালে সোৱাদ বেছি হয়, সেইকাৰণে মই জুইতে বনাইছোঁ আজি। এতিয়া মই তাত তেজপাতটো দিয়াই হৈছে। এতিয়া মই ধনিয়া পাতখিনি ধুনীয়াকৈ দি দিম। দিয়াৰ পিছত মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজটোত চাইছে, তেনেহ'লে ফেচবুক পেজটোত ফ'ল' কৰিব একদমেই নাপাহৰিব। এনেকৈ মই থালখন সজালোঁ, আজি পুৱাৰ থাল। এইটোৱে হৈছে আজি ৰেচিপিটো। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এইটোৱে হৈছে ফুলকবি, আলু, ঔটেঙাৰ সৈতে মাছৰ জোল। কেনেকুৱা হৈছে কালাৰটো ক'বচোন। মইতো বহুত ভাল পাওঁ। এইটো হৈছে লাবৰা কবি, এইটো চালাড, আৰু এয়া ভাত কবি পাইছে। এইটো হৈছে জলকীয়া আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। তো ভিডিঅ'টো ইমানেই আছিল। আকৌ আপোনালোকক লগ পাম। বাই বাই।